বড়ো জাতিৰ ওপৰত ৰেপ মাৰ্ডাৰ এৰি দিয়ক অসম পুলিচে এক্স-এন-ডি-বি বিলাক হাতত 1986 কিয় কাৰণে আৰ্মছ লৈ নিজৰ জাতিটো স্বীকৃতি দিবৰ কাৰণে আৰ্মছ সংগঠন ওলাব লগা হৈছে কিয় কাৰণে একাৰণে মই আহ্বান জনাই অসম পুলিচে গুণ্ডা বাহিনী ধ্বংস কৰক আৰু যদি নোৱাৰে এক্স-এন-ডি-বি বিলাক হাতত এৰি দিয়ক আমি আগবাঢ়ি যাম মই অসম পুলিচক মই আহ্বান জনাই কিয়ৰ কাৰণে বিটিচি বিটিআৰ অঞ্চলত ৰেপ মাৰ্ডাৰ বড়ো জাতিৰ ওপৰত আমি জন্মৰ পৰা আমি দেখা পাইছে কিয়ৰ কাৰণে ৰেপ মাৰ্ডাৰ এই কাৰণে অসম পুলিচে যাতে গুণ্ডা বাহিনীবিলাকে এনেকুৱা নকৰক এই কাৰণে হাজাৰবাৰ এনেকুৱা কাম কৰিলে চিন্তা কৰিব লগা বাধ্যতা কৰিব লাগে এনেকুৱা পানিছ দিব লাগে যাতে এনেকুৱা ভৱিষ্যত কাম কৰিলে এনেকুৱা পানিছ পাইবলৈ এনেকুৱা অসম পুলিচে আইনটো হাতত ল'ব লাগে আৰু যদি অসম পুলিচে যদি নোৱাৰে এতিয়াহ'লে এক্স-এন-ডি-বি হাতত এৰি দিয়ক আমি আগবাঢ়ি যাম যোনে গুণ্ডা বাহিনী বড়ো জাতিৰ ওপৰত ৰেপ মাৰ্ডাৰ এইবিলাক আমি বাধ্যতা আমি আইনটো লৈ ফানিছটো দিবৰ কাৰণে আমি আগবাঢ়ি যাম লগতে তেখেতসকলক ফাঁচি দিবৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ কাৰণ আজি কোকৰাঝাৰ অঞ্চলত বহুতো ঘটনা ঠিক তেনেকৈ ঘটি আছে এই কাৰণে আমি সমাজৰ মাজত আমি ক'ব লগা বাধ্যতা হয় অসম পুলিচৰ আমি ক'ব লগা বাধ্যতা হয় এই কাৰণে মই অসম পুলিচৰ মই আহ্বান জনাই যাতে এনেকুৱা কামটো ভৱিষ্যত হাজাৰবাৰ চিন্তা কৰি পেলাই এনেকুৱা ফানিছটো এনেকুৱা পায় এনেকুৱা কাম কৰিলে এই কাৰণে মাজে সময় বেকা বিকি অসম পুলিচে আইনটো হাতত ল'ব লাগে আইনটো দাঙি ল'ব লাগে এই কাৰণে যোনে গুণ্ডা বাহিনীবিলাকে ভৱিষ্যত এনেকুৱা আৰু অসমত যাতে নকৰক বা বিটিচি বিটিআৰ অঞ্চলত নকৰক এই কাৰণে অসম পুলিচে আইনটো হাতত লৈ যিটো গুণ্ডা বাহিনী ৰেপ মাৰ্ডাৰ এইবিলাক যিটো বড়ো জাতিৰ ওপৰত নজৰ দিয়া এনেকুৱা পানিছ দিব লাগে যাতে ভৱিষ্যত জিন্দগী এনেকুৱা আৰু কাম নকৰিম এনেকুৱা পানিছ দিব লাগে আৰু যদি অসম পুলিচে যদি নোৱাৰে আমি এক্স-এন-ডি-বি বিলাক আমি আগবাঢ়ি যাম পানিছ দিবৰ কাৰণে এই কাৰণে আজি মই ক'ব লগা বাধ্যতা হৈছে কিয়ৰ কাৰণে 1986 দিন তাৰিখত কিয়ৰ কাৰণে বড়ো মাজত আৰ্মছ লৈ সংগঠন গঠন হ'ব লগা হৈছে নিজৰ জাতিটো স্বীকৃতি দিবৰ কাৰণে যেতিয়া সৰু টাইমত আমি শুনা পাইছিলে বড়ো ছোৱালীবিলাকে কলেজৰ পৰা শান্তিকৈ আহিব নোৱাৰে ক'ৰবাত যদি টাউন ক'ৰবাত মেডিকেল গৈ পেলাই ৰাতি হৈ আহিলে বড়ো ছোৱালীবিলাকৰ বড়ো মাইকীবিলাক ওপৰত ৰেপ মাৰ্ডাৰ কৰি পেলাই ক'ৰবাত ৰাস্তাত পেলাই থৈ দিয়ে এই কাৰণে 1986ত বড়ো মাজত আৰ্মছ লৈ সংগঠনটো জন্ম হ'ব লগা হৈছে এই কাৰণে মই বাৰে মই অসম পুলিচক মই আহ্বান জনাই ভৱিষ্যত এনেকুৱা আৰু নহওক এনেকুৱা যাতে অসম পুলিচে আইনটো হাতত লৈ এইবিলাক গুণ্ডা বাহিনী যোনে বড়ো জাতিৰ ওপৰত বা বড়ো জাতিৰ মাত্ৰ নহয় ছোৱালীবিলাক ওপৰত যিটো ৰেপ মাৰ্ডাৰ কৰি পেলাই যিটো গুণ্ডা বাহিনীবিলাকে নজৰ দিয়ে এইবিলাক অসমত কেতিয়াও আৰু এনেকুৱা নহওক অসমত বা বিটিচি বিটিআৰ অঞ্চলত এই কাৰণে অসম পুলিচে আইনটো মাজে সময় বেকা বিকি হাতত লৈ গুণ্ডা বাহিনীৰ ওপৰত আইনটো পানিছ দিব লাগে আৰু যদি অসম পুলিচে যদি নোৱাৰে এক্স-এন-ডি-বি বিলাকে আগবাঢ়ি যাম পানিছটো দিবৰ কাৰণে আৰু ভৱিষ্যত এনেকুৱা যদি গুণ্ডা বাহিনীবিলাক বড়ো জাতিৰ ওপৰত যদি এনেকুৱা কৰি থাকে তেতিয়াহ'লে আমি এক্স-এন-ডি-বি বিলাকে আইনটো হাতত লৈ পুলিচত লগত লৈ আমি অপাৰেশ্যন দিব লগা হ'ব যোনে ৰেপ মাৰ্ডাৰ কৰা গুণ্ডা বাহিনীৰ মাজত এই কাৰণে আমি বাৰে আমি ক'ব লগা হৈছে বড়ো জাতিৰ ওপৰত 1986ত স্বীকৃতি দিবৰ কাৰণে বড়ো মাজত আৰ্মছ লৈ সংগঠনটো গঠন হ'ব লগা হৈছে এক্স-এন-ডি-বি বিলাকে আৰু এক্স-এন-ডি-বিয়ে চৰকাৰৰ মাজত এতিয়া আৰ্মছটো জমা দিয়াৰ পাছত বা ভাৰত চৰকাৰ আসাম চৰকাৰৰ মাজত যিটো চুক্তি হ'ল ইয়াৰ পাছত আমি দেখা পাইছে যে বাৰে অসমত ৰেপ মাৰ্ডাৰ বড়ো জাতিৰ ওপৰত ৰেপ মাৰ্ডাৰ কিয়ৰ কাৰণে বড়ো জাতিৰ ওপৰত আৰু আৰ্মছ সংগঠনটো আৰু বিচাৰে নেকি বড়ো জাতিৰ মাজত কেতিয়াও আৰু আৰ্মছ সংগঠনটো নিবিচাৰে আগত 1986ত নিজৰ জাতিটো স্বীকৃতি দিবৰ কাৰণে আৰ্মছ লৈ সংগঠনটো গঠন হ'ব লগা হৈছে আৰু বড়ো মাজত এনেকুৱা আৰু আৰ্মছ সংগঠনটো নিবিচাৰে আৰু বেলেগ জাতি যদি বড়ো জাতি এনেকুৱা কাম কৰি থাকিলে আৰু আৰ্মছ সংগঠনটো ওলাব নেকি এনেকুৱা বিচাৰি আছে নেকি কেতিয়াও বড়ো জাতি এনেকুৱা নিবিচাৰে আমি যদি এক্স-এন-ডি-বি বিলাক যদি হাতত আইনটো ল'ব লগা হয় অসম পুলিচটো আমি হাতত লৈ অসম পুলিচটো আমি লগত লৈ আমি
যোনে ৰেপ মাৰ্ডাৰ বড়ো জাতিৰ ওপৰত কৰে এইটো আমি অপাৰেশ্যন কৰিব লগা হ'ব আৰু অসম পুলিচে আমি আহ্বান জনাই যাতে মাজে সময় আইনটো বেখা লাইনত লৈ পেলাই যোনে গুণ্ডা বাহিনীবিলাকত বেখা আইনটো পানিছ দিব লাগে।